আমি পাঠটিত থকা প্ৰশ্নৰ উত্তৰবিলাক পঢ়িম এতিয়া চাই যাবা হা এইখিনি এতিয়া মই তোমালোকক এক্সট্ৰা প্ৰশ্নৰ উত্তৰ কেইটামান দিম গোটেই প্ৰশ্নৰ উত্তৰখিনি কৰি লওঁ তাৰ পিছত তোমালোকক এক্সট্ৰা কোৱেশ্চন এনসাৰখিনি অলপ মই দি দিম এতিয়া 1 নম্বৰটো আছিল কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা এতিয়া হেতু তোমালোকক মই পঢ়ি দিলুই হেতু ভালকে চাবা নেই এতিয়া 2 নম্বৰটো চোৱা উত্তৰ দিয়া মুকুতা মণিতি বুলি কবিয়ে কিহক বুজাইছে মুকুতা মণিতি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে নিয়ৰক কবিয়ে নিখাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে নিয়ৰে হিয়াত কি হাসি থোৱাৰ কথা কৈছে নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত হাসি থোৱাৰ কথা কৈছে ফুলনিত কি সিগি ৰৈ গল ফুলনিত নিখা নাচা নাচনীৰ ডিঙিৰ মণি সিগি ৰৈ গল কবিয়ে কি হৰি থকাৰ কথা কৈছে কবিয়ে নিখাৰ তৰা এটি নিয়ৰ হৈ হৰি থকাৰ কথা কৈছে এতিয়া আহিছো আমি কবিতাটিৰ মূল ভাৱটোলৈ কবিতাটিৰ মূল ভাৱটো চোৱা কবিতাটিৰ মূল ভাৱটো ভালকে শুনি যাবা আৰু লিখি পেলাবা প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন হানি সুন্দৰভাৱে উপস্থাপন কৰিছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱে স্বাভাৱিক কবিয়ে নিয়ৰক নিখাৰ আকাশৰ পৰা সৰি পৰা তৰা নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমিকি উঠা এটোপাল চকু পানীৰ লগত তুলনা কৰিছে এতিয়া মূল ভাৱটোলৈকে দিছো মূল ভাৱটো ভালকে চাবা তোমালোকে তাৰ পিছত আমি এতিয়া শব্দ অৰ্থ গিটা চাওঁ এতিয়া শব্দ অৰ্থখিনি চাম এতিয়া